Hello friends, মই বিশ্ব আৰু মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে বহুতে গম পাই চাগে আমি আমাৰ মোবাইলত থকা YouTube এপটোত 480 ৰেজুলেচনৰ ওপৰত আমি ভিডিওটো চাব নোৱাৰো। মানে আমাৰ YouTube এপটোত আমি 480 তকৈ ওপৰত হাই কোৱালিটিত আমি ভিডিও চাব নোৱাৰো। তো আজিৰ ভিডিওটোত মই এটোৱে দেখাম যে আমি কেনেকৈ আমাৰ মন পছন্দৰ ভিডিওটো 480 ৰেজুলেচনৰ অৰ্থাৎ তাতকৈ হাই ৰেজুলেচনত আমি ভিডিওটো চাব পাৰো। তো আহক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আমি YouTube এপটোৰ পৰা সেই ভিডিওটোৰ লিংকটো কপি কৰি ল'ম যোনটো ভিডিও আমি হাই ৰেজুলেচনত চাব বিচাৰিছো। লিংকটো কপি কৰিব হলে সিম্পলি আপোনালোকে ইয়াত শেয়াৰ বুলি অপচন এটা দেখিব। এই শেয়াৰ বুলি অপচনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কপি লিংক বুলি অপচনটো পাব আৰু লিংকটো কপি কৰি ল'ব। কপি কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অন কৰিব। অন কৰি সাৰ্চত আমি লিংকটো পেষ্ট কৰি দিম। পেষ্ট কৰাৰ পিছত আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰত থকা ডেস্কটপ সাইট অপচনটো অন কৰি ল'ব। ডেস্কটপ সাইট অপচনটো অন কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিবলৈ পাব আমাৰ ভিডিওটো ইয়াত আহি যাব। তাৰ পিছত আপোনালোকে ভিডিওটো জুম কৰিব পাৰিব, জুম আউট কৰিব পাৰিব। তাৰ পিছত ইয়াত সিম্পলি আপোনালোকে দেখিবলৈ পাব সেটিং অপচন এটা আছে ইয়াত ভিডিওটোৰ তলত। হেতু আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত কোৱালিটি বুলি অপচন এটা আহিব। কোৱালিটি অপচনটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ৰেজুলেচন গিটা দেখিবলৈ পাব। এপটোত 480 লৈকে 480p হে ৰেজুলেচন থাকে, কিন্তু এই ক্ৰোম ব্ৰাউজাৰত ইয়াত আপোনাৰ 720 1080p হাই ৰেজুলেচনলৈকে অপচন পাই যাব, যিটো হয় আপোনালোকে আপোনালোকৰ চিনেমাখন ভিডিওখন হাই ৰেজুলেচনত চাব পাৰিব। তো বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।